নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত গুৱাহাটী শিলচৰ পথত ভূমিস্খলনৰ বাবে আবদ্ধ বহু যাত্ৰী আবদ্ধ হৈ আছে প্ৰাক্তন বিধায়িকা ৰুমি নাথু বৰাক উপত্যকা ডিমা হাছাও আৰু মেঘালয়ত যোৱা 4 দিন ধৰি দি থকা ধাৰাসাৰ বৰষুণৰ ফলত মেঘালয় আৰু ডিমা হাছাওৰ বিভিন্ন ঠাইত ভয়ংকৰ ভূমিস্খলন হৈছে অহম মেঘালয় হৈ বৰাকলৈ যোৱা পথত আৰু ডিমা হাছাওৰ বহু পথ ভূমিস্খলনৰ ফলত ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ আছে বৰাক উপত্যকালৈ যোৱা পথত সোণাপুৰৰ পৰা ৰাতাচৰা পেট্ৰল পাম্পৰ মাজত পথছোৱাত অতিক্ৰমে প্ৰায় 10,000 লোক আবদ্ধ হৈ আছে উল্লেখযোগ্য যে গুৱাহাটীৰ পৰা বৰাক উপত্যকালৈ যোৱা বা মিজোৰামলৈ যোৱা এইটোৱেই হৈছে একমাত্ৰ সুচল পথ এই পথত এতিয়া ভূমিস্খলনৰ বাবে হাজাৰ হাজাৰ লোক পথতে আবদ্ধ হৈ আছে য'ত আবদ্ধ হৈ আছে বৰাক উপত্যকাৰ বৰখলা সমষ্টিৰ প্ৰাক্তন বিধায়িকা ৰুমি নাথু ৰুমি নাথে অভিযোগ কৰা মতে পথত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে অসম চৰকাৰৰ প্ৰশাসনে কোনো লোৱা নাই ব্যৱস্থা পথ মুকলি কৰি দিয়াৰো কোনো ব্যৱস্থা নাই বুলি কৈছে ৰুমি নাথে প্ৰাক্তন বিধায়িকাগৰাকীৰ মতে শিশু মহিলাৰ পৰা বৃদ্ধলৈ বহু লোক আবদ্ধ হৈ আছে যাৰ নাই খাবলৈ কোনো ব্যৱস্থা এই ক্ষেত্ৰত ৰুমি নাথে কাছাৰৰ উপায়ুক্তক ফোন কৰি অভিযোগ দিছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013 অন্তৰ্গত ৰেচন কাৰ্ড হিতাধিকাৰীৰ পৰিয়ালৰ সদস্যৰ আধাৰ কাৰ্ডসমূহ ৰেচন কাৰ্ডৰ সৈতে সংলগ্ন কৰি সংশ্লিষ্ট সুলভ মূল্যৰ দোকান আৰু গ্ৰাহকক প্ৰতিক্ৰমা বিভাগৰ কাৰ্যালয়ত দাখিল কৰিবলৈ কামৰূপ জিলা প্ৰশাসনৰ এক জাননী জাৰি কৰা হৈছে লগতে যিসকলে জিলা প্ৰশাসনৰ এই ব্যৱস্থাৰ সৈতে সহযোগ নকৰে তেন্তে অসাধু ব্যৱসায়ীৰ লগত সহযোগ কৰা বুলি ধৰি লোৱা হ'ব লগতে তেওঁলোকৰ দোকানৰ লগত সংলগ্ন থকা আধাৰ নিদিয়া হিতাধিকাৰীসকলৰ নাম RCMS তালিকাৰ পৰা বাতিল কৰা হ'ব চৰকাৰী কৰ্মচাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আকৌ বাঢ়িব পাৰে 3 পৰা 4% লৈকে DA কেন্দ্ৰীয় চৰকাৰে আকৌ এবাৰ চৰকাৰী কৰ্মচাৰীসকলৰ DA বৃদ্ধি কৰিব পাৰে AICPI একেৰাহে 2 মাহ হ্ৰাস হোৱাৰ পিছত মাৰ্চত 1% বৃদ্ধি পাইছে সেয়েহে চৰকাৰে DA বৃদ্ধি কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে চৰকাৰে জুলাইত ইয়াৰ পৰ্যালোচনা কৰিব অৱশ্য এপ্ৰিল মে আৰু জুনৰ বাবে AICPI তথ্য ওলাইছে মানি কণ্ট্ৰলৰ মতে চৰকাৰে জুলাইত DA 3% লৈকে বৃদ্ধি কৰিব পাৰে মন কৰিবলগীয়া যে বৰ্ধিত মুদ্ৰাস্ফীতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি বছৰে জানুৱাৰী আৰু জুলাইত DA বৃদ্ধি কৰা হয় অৱশ্য যদি মুদ্ৰাস্ফীতি বৃদ্ধি নহয় ইয়াক বৃদ্ধি কৰা নহলহেঁতেন